ঐ ইহঁতিকেইটা বৰ অহা যোৱা কৰিবলৈ লৈছে। আজি দুদিন দেখি আছো সিহঁতক। দুদিন দেখিলোতো। ক'ৰ হয় এইকেইটা? আহিছে ক'লৈ নিও এইকেইটা? চুলিয়ে তুলিয়ে দেখিছ আমাৰ ঘৰলৈ আহিছে নেকি? পিছতো দেখিছে নে? চুলি দেখিছে নে পিছতো? আজিও আহিলে ন? বেয়া গৈছেচোন ইহঁতকেইটা। ৰ চাওঁচোন ক'লৈ জানো ইহঁতকেইটা। অকল মোবাইলকে পিটিকি থাক আৰু তহঁতে। কি ক'ত ঘটি আছে গম নাপাৱ। এইফালেচোন এইফালে আমাৰ গাঁও পিনে সোমাইছে। এইকেইটা আমাৰ ফালে সোমালে নহয়। পাব লাগে গোটেই জেগাবোৰত আছে নহয়। কোনো সেইটো? এইটো বাবলু। আৰু তই অলপ পঢ়া শুনা কৰিবি। দিনৰ দিনটো সেই ছটা পিটিকি থাকিলেই নহয়। এই বৰদেউতা মইতো পঢ়িয়ে আছো। পঢ়িয়ে আছ? কি পঢ়ি আছ তই? শুনক, নামনি অসমকে মুখ্য কৰি অসমৰ বিভিন্ন ঠাইত সোপা ধৰা টিকিল গিলনিৰ ফলত মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে। এইবোৰ কথা গম পায় নাপায় চাগে। আৰু আছে, মুখত সোপা দি ল'ৰা ছোৱালী ধৰি নি বিক্ৰী কৰি দিছে। দিন এইটো শুনক, দিন দুপৰতে ঘৰত মতা মানুহ নথকাৰ সুযোগ লৈ জীয়াৰী বোৱাৰীক কাটি মাৰি অলংকাৰ টকা পইচা সকলো লৈ গৈছে। এইবোৰ কথা চাগে আমাৰ গাঁৱত গমেই নাপায়, হয় নাই? আৰু মোক পঢ়া কথা ক'বলৈ আহিছে। বৰদেউতা সাৱধান হ'ব হ'ল দেই, মই কৈ থৈ গৈছো। কি হ'ল আপোনাৰ? সোপা ধৰা। সোপা ধৰা? ক'ত? কোনটো? সৌটো দেখা নাই কেনেকৈ তেলেকৈ চাই আছে? কি? এই আমাৰ আইমণিজনী ক'ত গ'ল? আইমণি? আইমণি? ঐ নীলকণ্ঠ!
দাদা নামাৰিব দাদা ঐ ৰ নামাৰিব দাদা মোৰ বেগটো মই ইয়াক এইবোৰ সুধি থাকি লাভ নাই বুজিছ ইয়াক দুশমান দিবহে লাগে নামাৰিব নামাৰিব মোক নামাৰিব দাদা নামাৰিব মোক মই উপাদান নহয় দাদা মই দুখ পাইছো নামাৰিব দাদা তই ইয়াক কি কৈছ গৰচিকাৰ কাৰণে আহিছিলো দাদা কেমেৰা আছে তই ঘৰ চিৰিকাৰ লগত তাৰমানে ঘৰ চিৰিকাৰ লগত কথা পাতিছিলি হা কথা কবলৈ আহিছ হা কথা কবলৈ আহিছ বাপেৰক চিনি পোৱা নাই নহয় হা একে পাছতে একদম দেখি যাবি হেৰি হেৰি আপুনি ইয়াত কি কৰি আছে এই পাথৰটো ক'ত পলা হা সঁচা কথা কওঁ তই আমাৰ বিপদ ঘটাই হে বাপেৰক চিনি পোৱা নাই নহয় ৰাইজ কি চাই আছে ইয়াক এপিজন দিয়ক ৰ'ব এওঁ কিয় মাৰিছে এওঁ আচল পৰিচয় নজনালৈকে আপোনালোকে একো নকৰিব তুমি ক'লেই হ'বনে ইয়াকতো আমি ঠিক চিনিছো ইহে সোপা ধৰা জাতিয়ে ৰ'ব খুৰাদেউ আপুনি চিঞৰিছে কিয় এওঁ আচল পৰিচয় দিব নহয় এওঁৰ বিষয়ে জানিলো আমি সকলো কথা তাৰপিছত আমি ব্যৱস্থা ল'ম ৰাইজখন আছে আপোনালোকে ইয়াক মাৰধৰ কিয় কৰিব তুমি কোৱাচোন মোৰ নাম পুলক দত্ত ঘৰ মোৰ তিতাবৰত মই বৰ মহৎ উদ্দেশ্য এটা লৈ ইয়ালৈ আহিছিলো দাদা মোক এওঁলোকে সন্দেহবশতঃ মোক এনেকুৱা কৈছে দাদা মই উপাদান নহয় তোমাৰ মোনাত কি আছে উলিয়াচোন বাৰু মোৰ কাগজ পত্ৰ ঘৰচিকা চৰাই গৱেষণাৰ কাগজ পত্ৰ এইবোৰ ফটোৰ এইটো মোৰ কেমেৰা মোৰ কেমেৰাটো হয় ছাৰ আমাৰ গাঁৱতে নাই একো কোৱা নাই এতিয়ালৈকে আমাৰ ৰাইজ গোট খাইছে ইয়াতে নাই আমি সন্দেহে কৰিছো আপোনালোক আহক ইয়ালৈ ঠিক আছে মই ইয়াতে আছো হয় আহক আপোনালোক একো নাই গৱেষণাৰ কাগজ পত্ৰ এইবোৰ পুলক কি হ'ল তোৰ ইয়াত পৰি আছে যে বাইকখনো গাঁৱৰ ইটো মূৰতে পেলাই থৈ আহিলি যে আৰু এইবোৰ ইয়াত বজাৰ মেলিছে যে কি বজাৰ মই নাই মেলা মোক সন্দেহ কৰি এই দাদাসকলে মাৰিবলৈ আহিছে মোক উপাধা বুলি কৈছে এই দাদাজনে মোক আপোনালোকে বাৰু ইয়াক কিয় সন্দেহ কৰিছে নকৰিম মানুহে কোৱা শুনিছো নহয় এনেকে ভাও ধৰি সৰু ল'ৰা ছোৱালীবিলাকক ধৰি লৈ গুচি যায় আৰু পাছত বিক্ৰী কৰি দিয়ে আজি আইমনিক লৈ গ'লহেঁতেন মই দেখিলো বুলিহে খুৰাদেৱে মোক ঘৰ চিৰিকা চৰাই ফটোহে দেখুৱাইছিল মোক ধৰি নিয়া নাই নহয়
হয় হয় ৰাইজনীক মই ঘৰচিকা ফটোৱে দেখাইছিলো হোৱাইজনী তুমি কৈ দিয়াচোন তই একো কথাই বুজি পোৱা নাই তই একো কথাই বুজি পোৱা নাই মুঠৰ ওপৰত এহেঁতক খুব পিটিব লাগে ৰ'ব এওঁ আৰু মোৰ বিষয়ে আপোনালোকে বহুত কথা জানিবলৈ আছে এওঁৰ নাম পুলক দত্ত এওঁৰ ঘৰ তিতাবৰত ঘৰচিৰিকাৰ ওপৰত ৰিচাৰ্চ কৰি থকা এওঁ এজন গৱেষক বিলুপ্তিৰ পথত থকা ঘৰচিৰিকা চৰাইৰ ওপৰত এওঁ বহুকেইখন গ্ৰন্থ লিখিছে সেইবিলাক কথা আপোনালোকে গম পাই জানো আৰু মোৰ ঘৰ শদিয়াত মোৰ বিষয়বস্তু হৈছে অৰ্কিড কপৌফুল জাতীয় লতিকাৰ ওপৰত মই ৰিচাৰ্চ কৰি আছো কিন্তু তোমালোকৰ যিহে চেহেৰা মোৰ হলে বিশ্বাস হোৱা নাই দেই তোমালোকে সঁচা কথা কোৱা হলে খুৰাদেউ মানুহৰ চেহেৰাটোৱে আচল পৰিচয় নহয় নহয় আচল পৰিচয় হৈছে মানুহৰ কৰ্ম এওঁলোকক কথাখিনি ক'বলৈ দিয়ক তাৰপিছত আমি যি কৰিব লাগে কৰিম কোৱাচোন তোমালোকে শুনক আপোনালোক আচলতে সৌভাগ্যশালী আপোনালোকৰ গাঁওখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে এই গাঁওখনত জাক জাক ঘৰচিৰিকাৰ সমাগম ঘটে আৰু আমিও গৱেষণা কৰিবলৈহে ইয়ালৈ আহিছিলোঁ তাৰ প্ৰমাণ এই বস্তুবোৰ চাওক শুনিলে নহয় খুৰাদেউ আপোনালোকে মিছাতে এটা বহুত ডাঙৰ বিপদ ঘটাবলৈ গৈছে মানুহৰ সাজপাৰ চাল চলন এইবোৰ চাই যিকোনো এটা সিদ্ধান্ত লোৱাৰ আগত 10 বাৰ ভাবিব আমাৰ গাতো সিমান দুখ নাই বুজিছ আমাৰ গাতো সিমান দুখ নাই নহয় আজি আকৌ কিছুদিনৰ আগৰ পৰা ভতিজা ল'ৰাটোৱে মোবাইলত পোৱা কথাবোৰ আমাক কৈ আছে আমাক শুনাই আছে আমিনো কি জানো গাঁৱৰ মানুহ সেই আকৌ এনেকেও কৈছে নহয় বোলে সেই ঘৰৰ বোৱাৰী জীয়ৰী মাৰপিট কৰি ঘৰৰ ধন টকা পইচা সকলো লৈ যায় আৰু সেই ল'ৰা ছোৱালীবোৰো বোলে ধৰি লৈ গুচি যায় আমিনো কি জানো আমি আৰু সেই গাঁৱৰ মানুহহে আপোনাৰ কথাও বুজি পাইছো খুৰাদেউ এই ছ'চিয়েল মিডিয়াবোৰেও মানুহৰ মনত ভয় আৰু সন্দেহৰ বীজ সিঁচি দিছে আৰু এই সন্দেহে নামাইছে বিপদ প্ৰয়োজন হ'লে আমি প্ৰশাসনৰ সহায় বিচাৰিব লাগিব তেওঁলোকে আহি যি কৰে কৰিব আমি মাত্ৰ প্ৰশাসনৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিব লাগিব অন্যথা বহুত ডাঙৰ বিপদ হ'ব পাৰে ঐ পুলিচ আহিছে কি হৈছে কিহৰ হুলস্থুল ইয়াত কি হৈছে ইয়াত এটা ডাঙৰ দুৰ্ঘটনা হ'বলৈ ওলাইছিল এই সন্দেহৰ কাৰণে এটা ডাঙৰ বিপদ হ'লহেঁতেন ঐ হিৰৌ তই ইয়াত কি কৰিছ নহয় মানে ছাৰ গণ্ডগোল হৈছিলে সেইকাৰণে আহিলো মানে য'তেই গণ্ডগোল হয় ত'তেই থাকিবি আৰু নহয় ছাৰ ঐ চুপ কথা নকবি মইহে বুজাই বহাই সকলোকে ঠিক কৰিছো ছাৰ এই বেছি ষ্টাডি নামাৰিবি বিপদ হ'লা কি আমিবোৰ এনে আছো চোৱা বস্তুখিনি লৈ লোৱা বাৰু তোমালোকৰ নামবোৰ কোৱাচোন ছাৰ মোৰ নাম পুলক দত্ত পুলক দত্ত আৰু মোৰ নাম অমৃত ঘৰ পুলক দত্তৰ ঘৰ ছাৰ মোৰ তিতাবৰত ঘৰ তিতাবৰ ঠিক আছে। তিতাবৰৰ কোনডোখৰত ৰ'বা বৰা ৰ'বা তোমাৰ নাম কোৱা মোৰ নাম অমৃত অমৃত কি কাকতি অমৃত কাকতি ঘৰ শদিয়াত ছাৰ শদিয়া ঠিক আছে তোমালোক এতিয়া থানালৈ যাব লাগিব ঐ তহঁত দুটা বল থানালৈ বল ৰ'বচোন ছাৰ এওঁলোকক আকৌ থানালৈ কিয় নিব লাগে এওঁলোকেতো কোনো অপৰাধ কৰা নাই এওঁলোক সাধাৰণ মানুহ একজন গৱেষক এওঁলোকে প্ৰকৃতি আৰু সমাজৰ কাৰণে কাম কৰে আৰু এটা কথা আপুনি যে ক'লে বিপদ হ'লে আমি আছো বুলি তাৰ মানে কি বিপদ হ'লেহে পুলিচ আহে নেকি বিপদৰ আগত আপোনালোকক কৰিবলগীয়া কাম একোৱেই নাই হেৰা ডেকা ল'ৰা কথাবোৰ বৰ সহজ নহয় বুজিছা দিনকাল বৰ ভাল নহয় কেতিয়া ক'ত কেনেকৈ ফিৰিঙতিৰ পৰা খান্দব্দা হয় কোনেও গম নাপায় বুজিছা এনেই পুলিচক দোষ দি লাভ নাই আপুনি ঠিকেই কৈছে ছাৰ সজাগ আৰু সচেতন হয় ৰাইজ আমি যদি সজাগ আৰু সচেতন নহওঁ তেন্তে আমাৰ বিপদ অনিবাৰ্য ৰাজনীতি আৰু কূটনীতিৰ মাজত পাকঘূৰ্ণি খাই থকা কথাবোৰ বহু সময়ত সৰ্বসাধাৰণ মানুহে বুজিয়ে নাপায় ঘটি যোৱাৰ পাছতহে অনুধাৱন কৰে এচাম সুবিধাবাদী ৰাজনীতি কৰা মানুহে অতি গুৰুত্বপূৰ্ণ সামাজিক বিষয় জনসাধাৰণৰ মাজৰ পৰা দূৰ কৰাৰ উদ্দেশ্যে এনেধৰণৰ এই সোপা ধৰা ডাইনীৰ দৰে এনেধৰণৰ কিছুমান উৰা বাতৰিৰ যোগেদি সাধাৰণ ৰাইজক ভীতিগ্ৰস্ত কৰি তোলে আৰু সেইচাম মানুহে তেনেকুৱা সুবিধাবোৰ লৈ নিজৰ স্বাৰ্থবোৰ পূৰণ কৰি থাকে এনেবোৰ ঘটনাৰ বলি হৈ বহুজনে বহু সময়ত নিজৰ জীৱন পৰ্যন্ত আহুতি দিব লগা হৈছে তুমি ঠিকেই কৈছা অন্ধবিশ্বাস কুসংস্কাৰ এনেধৰণৰ উৰাবাতৰিৰ প্ৰভাৱৰ বাবে আমাৰ সমাজত বিভিন্ন ধৰণৰ দুষ্কাৰ্য হ'বলৈ ধৰিছে এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে ৰাইজ আমি সকলো সচেতন হ'ব লাগিব আৰু প্ৰকৃত অপৰাধীক চিনাক্ত কৰি আমি আইনৰ হাতত গতাই দিব লাগিব আমি কথাবোৰ ভালদৰে চিন্তা কৰি সকলো প্ৰগতিৰ দিশত আগবাঢ়ি যাব লাগিব আজিকালি কোনেও কাৰোৰ বাবে চিন্তা নকৰে বুজিছা মোক মাৰি তুমি খোৱা তোমাক মাৰি মই খাওঁ অৱস্থা ধৈৰ্য সহ্য কৰোঁ কাৰোৰে গাত নাইকিয়া হ'ল সেইকাৰণে ছাৰ কেতিয়াবা মন যায়
এই উৎপতীয়া মুখা কোবাই 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 হাড়বোৰ ভাঙি দিম কিন্তু ধৈৰ্য ধৰি সহ্য কৰি আছো আৰু ছাৰ আমি ধৈৰ্য ধৰিবই লাগিব মানুহে মানুহৰ বাবে চিন্তা কৰিব লাগিব জাতি জনগোষ্ঠীৰ মাজত ধৰ্ম অধৰ্মৰ নামত বিভেদৰ বীজ সিঁচি নিজৰ স্বাৰ্থ সিদ্ধি কৰিব বিচৰা সেই মানুহৰূপী দানৱবোৰক আমিয়ে মানুহৰ শাৰীলৈ ভোটাই আনিব লাগিব ভাতৰাজ সামৰি একৰাজ কৰা শান্তি সম্প্ৰীতিৰে এখন বৰ অসম গঢ় দিয়া চাওলুং চুকাফা শংকৰ মাধৱ আৰু আজান ফকীৰৰ মহানেতাৰ অমৃত বাণী আমি সদায় মনত ৰাখিব লাগিব আমি পাহৰিলে নহ'ব বিশ্ব বিস্তৃত শিল্পী সুধাকান্ত ভূপেন্দাৰ সেই কালজয়ী গীতটি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ আপোনালোকে এতিয়া ঘৰলৈ যাওক আৰু হুলস্থুল নকৰিব ইয়াত একো গণ্ডগোল নকৰিব আপোনালোকে ঘৰত নিশ্চিন্ত মনেৰে থাকক এনেকৈ যদি সচেতন হয় তেতিয়াই আমাৰ সমাজখন ভালে থাকিব গতিকে আপোনালোক এতিয়া ঘৰে ঘৰে যাওক আমি এওঁলোকক ঘৰলৈ পঠাম ভাবিব কোনেনো কোৱা সমনীয়া ক'ৰ পৰা কালি কিন্তু বৰ ডাঙৰ ঘটনা ঘটিছিলে আকৌ দেই হয় 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 নহয়নে বাৰু পিছত আমাৰ গাঁৱৰ ৰাইজে কথাটো বুজি পালে বুলিহে বুজি পালে নহ'লে আমাৰ গোটেই গাঁৱৰ ৰাইজৰো বিপদ হ'লহেঁতেন নহ'লে বৰ ডাঙৰ ঘটনা ঘটিলেহেঁতেন এনেকৈ ঘটি যায় বহু ঘটনা পৰিঘটনা আমাৰ সমাজত সিদিনা কাৰ্বি আংলঙত সূত্ৰপাত হৈছিল এই মানৱ ইতিহাসৰ এক কলংকিত অধ্যায় এই অধ্যায়ে সোঁৱৰাই দিয়ে মানুহ যদি প্ৰকৃত মানুহ নহয় তেন্তে ভুল লুণ্ঠিত হ'ব মানৱতা গতিকে আহক একত্ৰিত হৈ আমি সজাগ সচেতনতাৰে জ্ঞানৰ বন্তি জ্বলাই পোহৰৰ দিশে ধাৱমান হওঁ আৰু গাঁও মানৱতাৰ জয়গান